আসসালামুআলাইকুম গাইস, কি খবর আপনাদের? খবর নিশ্চয় ভাল। তো বলক আমি ভিডিওটো আৰম্ভ কৰো। আজি ভিডিওটো হৈছে নেপিয়াৰ গাহৰ আপডেট। তো চাও নেপিয়াৰ গাহ কেইটা কেনেকুৱা হ'ল। এয়া চাওক, প্ৰায় 30 মিনিটৰ ওপৰত একদম ধাৰাসাৰ বৰষুণ আছিল, ধুনীয়াকৈ বৰষুণ দিছিল। এতিয়া অলপ কমিলে। এয়া চাওক কি কৰিছে বৰষুণে। বৰষুণে কি কৰিলে নেপিয়াৰ গাহ একদম ভাঙি চুঙি চুৰমাৰ কৰি দিলে একদম। চাওক কি কৰিলে বৰষুণে। একদম অৱস্থাই নাই গাহৰ, কি কৰি পেলাইছে বৰষুণে। বৰষুণৰ কাৰণে মূৰ দাঙি উঠিবই নোৱাৰে, বৰষুণৰ তললৈ টানি থাকে। এতিয়া সন্ধিয়া 6টা বাজে, এতিয়া সন্ধিয়া। তো ইমান ক্লিয়াৰকৈ দেখা নাযায়। এতিয়া সন্ধিয়া হৈ গৈছে, তাৰ কাৰণে অলপ গোলা গোলা দেখা গৈ আছে।